হৈছে এতিয়া 3:30 হৈছে অফিচত আজি আছে মৰ্ণিং শ্বিফ্টৰ কল টাইম হ'ল 4টা বজাত আৰু এয়া মই এতিয়া ধুনীয়াকৈ গা পা ধুই ৰেডি হৈছোঁ অফিচলৈ গৈছোঁ কিন্তু কিয়নো আজি ইমান সোনকালে অফিচ যাব ওলাইছোঁ বা কি হৈছে সকলো পিছত কৈ আছোঁ আৰু এয়া পুৱা 4 বজাৰ দৃশ্য এয়া মই অফিচলৈ আহি আছোঁ আচলতে আজি ৰাতিপুৱা আহিবলগীয়া কাৰণটো হৈছে যে আপোনালোক সকলোৱে জানে যোৱা নিশা যি জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে ভাৰতীয় পৰ্যটকৰ ওপৰত বৰ্বৰ আক্ৰমণ চলালে আৰু সেই ঘটনাই সমগ্ৰ দেশ ইতিমধ্যে জোকাৰি গৈছে আৰু ঘটনা সন্দৰ্ভত যিকোনো মুহূৰ্ততে যিকোনো ধৰণৰ ব্ৰেকিং নিউজ আহিব পাৰে বুলি অফিচৰ পৰা এটা ইনষ্ট্ৰাকশ্যন আছিল যে এটা স্মল টিম ৰাতি 4 বজাত আহি অফিচ পাব লাগে কাৰণ ইভিনিং শ্বিফ্টৰ মানুহখিনি ইতিমধ্যে ৰাতি 1 বজালৈকে আছিলে অফিচতে তো আমাক 4 বজাত মাতিলে আৰু এয়া আহি লৈ পেলাই সেয়েহে অফিচ পালোহি পুৱা 4 বজাতে বহুত বেছি মানুহ নাছিলে কেইজনমান মানুহ আছিলে সেয়েহে তেওঁলোকৰ পৰা অলপমান যি য'ত খবৰ ল'ব লাগে কিবা আপডেট আছে নেকি এইখিনি খবৰ সুধি মেলি লৈ মই মোৰ যোনখিনি প্ৰাৰম্ভিক কাম সেই কামখিনি কৰিলোঁ আৰু এয়া মই বেলেগ বেলেগ ছাইটকেইটাতো চাই ল'লোঁ ক'ৰবাত কিবা আপডেট আছে নেকি বৰ বিশেষ একো আপডেট নোপোৱাত আৰু বাকী যিখিনি আপডেট আছিলে সেইখিনি আমি ইতিমধ্যেহে আমাৰ দৰ্শকৰ কাৰণে এৰি দিছিলোঁ সেয়েহে ভাবিলোঁ একাপ চাহ খাই অকণমান ফ্ৰেছ হৈ লওঁ আৰু ইয়াৰ প্ৰায় আধা ঘণ্টামানৰ মূৰত একাপ ৰঙা চাহ খাবলৈ কেফেটেৰিয়ালৈ আহিলোঁ আৰু আহি এই চাহকাপ খোৱাৰ পাছতে যি কাম কৰা ষ্টাৰ্ট হ'ল কাম আহিলে প্ৰধানমন্ত্ৰী দেশ আহি পোৱাৰ পিছৰে পৰা যিটোৰ পিছত সেইটো ব্ৰেকিং নিউজ আৰু এই গোটেই নিউজবোৰ কাম কৰি থাকোঁতে এনেকৈ গৈ পেলাই মোৰ প্ৰায় 1:30 মান বাজিলে আৰু 1:30 মান বজাৰ পাছত এয়া কাম বন শেষ কৰি লৈ পেলাই এয়া মই অফিচৰ পৰা যাবলৈ ওলালোঁ কাইলৈ যিহেতু মোৰ অফ আছে সেয়েহে মই ঘৰলৈ যাম আৰু ঘৰলৈ যাম কাৰণে আঁতৰাকৈ ওলাই পেলাই মই খানাপাৰা পালোঁহি খানাপাৰাত মোৰ আজি কপাল ভাল আছিল ট্ৰেভেলাৰখনৰ শেষৰ ছিটটো খালী আছিল আৰু সেয়েহে গৈ পাই ক'ত কি ছিট আছে নাই আৰু মুঠত বহি লৈ পেলাই ঘৰলৈ যাবলৈহে ধৰিলোঁ কাৰণ বহুত বেছি টোপনিও ধৰি আছে আৰু এঘণ্টা ৰ'বলৈ মোৰ ধৈৰ্যও নাই সেয়েহে এই ছিটটোতে বহি পেলাই ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ ইমান বেছি টোপনি ধৰিছে বাহিৰৰ হাৱাজাক মানে চকুত গাত লগাত পিছে শুবও পৰা নাই মোৰ কাষৰ দাদাজনৰ যি প্ৰেমালাপ আছিল শুনি বৰ মানে আচৰিত লাগিলে বাৰু যি কি নহওক আজিৰ দিনটোত এয়া মই ভিডিঅ'টো কৰি থোৱা এটা বিশেষ কাৰণ আছে কাৰণ এনেকুৱা দিন বহুত কমেই আহে য'ত মোৰ ভাল লাগে যে মই বৃত্তিটোৰ লগত জড়িত হৈ আছোঁ সাংবাদিকতাৰ লগত জড়িত হৈ আছোঁ তো মই সেয়েহে আজিৰ দিনটোৰ এই সময়খিনি মোৰ স্মৃতিৰ কোঠালিত সজীৱ কৰি ৰাখিবৰ কাৰণে ভিডিঅ'টো কৰিলোঁ দিনটোত আৰু এইখিনি মই এটা ভুল কৰিছোঁ বাৰু দেই যে মই হেলমেটটো পিন্ধা নাই আচলতে হেলমেটটোৰ মানে ক্লিপটো এৰাই গ'ল সেয়েহে পিন্ধিবলৈ নহ'ল আপোনালোকে পিন্ধি চলাব আৰু সুৰক্ষিত হৈ চলাব আজিৰ দিনটোৱে